नोंथांमोना नुगासिनो जानांगौ ससियेल मिडियायाव मोनसे भाइरेल भिडिअ बेसेन बांनायनि थाखाय गोदान आदब बाहायदों बाक्सा जिल्ला सालबारि ओनसोलनि सासे सुबुङा सालबारि कालपानि नार्सिं हम बारनि शैलेन्द्र बसुमतारी मुंनि सुबुङा गावनि मटरसाइकेलखौ फाननानै मासे गराय बायदों पेट्रलनि बेसेन बांनायनि थाखाय मटरसाइकेलखौ फाननानै 15,000 राङाव गरायखौ बायो आथिखालाव गरायाव गाखोनानै आलासि जानो बाजार खालामनो थाङो शैलेन्द्र बसुमतारीया शैलेन्द्र बसुमतारीनि बे गोदान आदब बाहायनाया सालबारि ओनसोल नाङैनो मुंदांखा जानो हादों মই যে ঘোঁৰা লৈছোঁ জীৱনত মোৰ জন্মৰ পৰা এনেকৈ মানে মনত এই আশা আছিল যে জীৱনত মই ঘোঁৰাত উঠিম এনে মই ঘোঁৰা বহুত বিচাৰ কৰি আছিলোঁ কিন্তু মই ঘোঁৰা বিচাৰ কৰি পোৱা নাছিলোঁ পাইছোঁ যদিও কেতিয়াবা মোৰ মনেদি ঘোঁৰাৰ কালাৰেদি মই পচন্দ নপোৱাৰ কাৰণে ঘোঁৰাটো লোৱা হোৱা নাছিল তাৰপিছত মই এদিন আমাৰ বাক্সা জিলা হয় মই আনন্দ বজাৰ বুলি এটা আমাৰ ডাঙৰ মাৰ্কেট বা বজাৰ এখন আছে সেইদিন মই ইয়াতে যোৱাতে এই ঘোঁৰাটো মই বজাৰত পাইছোঁ পাই মই 15,000 টকাত ঘোঁৰাটো মই কিনি অনা হ'ল আজি মোৰ ঘৰত ঘোঁৰা 4 মাহৰ অলপ ওপৰত হৈ গ'ল আৰু ঘোঁৰাটো মই জীৱনত মই থকা স্বত্বেও মই ঘোঁৰাটো মোৰ ঘৰত ৰাখিম বুলি মই চিন্তা কৰি আছোঁ মূল কাৰণটো হ'ল পেট্ৰলটো বৰ্তমান দামটো বাঢ়ি আছে 120 টকা হৈ গ'ল ঘোঁৰাটো হ'ল প্ৰথমত মোৰ মানে আশাটো পূৰণ কৰাৰ কাৰণে এইটো 1 নম্বৰ 2 নম্বৰত হ'ল মই বাইক বৰ্তমান কণ্ট্ৰল কৰিব নোৱাৰোঁ মানে তেল মই প্ৰডাকশ্যন কৰিব নোৱাৰোঁ ইয়াৰ কাৰণে ঘোঁৰাটো লোৱা হ'ল ঘোঁৰাত মোৰ খৰচটো কম বৰ্তমান আৰু ঘোঁৰাৰ লগত য'তে ত'তে যাওঁতে মোৰ কাৰণে বিৰাট ভাল আৰু মোৰ কামত কেতিয়াবা পথাৰৰ পৰা খেতি বাতি উঠাই আনাতে বহুত মানে সহযোগ বা আগবাঢ়ি আছে বুলি মই মই ক'ব পাৰিম এনে ঘোঁৰাটো লৈ মই ঘৰৰ ওচৰে পাঁজৰে মানে আমাৰ চব বজাৰ আছে কেতিয়াবা ইয়াত যাওঁ কেতিয়াবা এনে আমাৰ এই বেকী নদী আছে বেকী নদী সিপাৰীলৈকে মই গ'লোঁ পশ্চিমে তাৰপিছত এনে পূবে মচলপুৰ ওচৰলৈকে গৈছোঁ এই বাগপাৰালৈকে গৈছোঁ মোৰ খুৰমা আছে খুৰমা তাতে যাওঁতে মই লৈ গৈছোঁ দৌৰাই গৈছোঁ বেছিকৈ জোৰকৈ দৌৰাই যোৱা নাই বেছি জোৰ দৌৰাই গ'লে মানে দেহাটো গাটো অলপ মানে বেদনা কৰে এনেকৈ আৰু বাইকৰ সমান দৌৰাব পাৰে কিন্তু অলপ দেহাটো কষ্ট পায় আৰু কি ইয়াৰ কাৰণে মই নৰ্মেলত কেতিয়াবা দৌৰাই যাওঁ এনেকৈ বিক্ৰম সিং বুলি মই ঘৰৰ নামটো ৰখা হৈছে এতিয়া মই মাতিলে আহে মই এৰি থৈ দিওঁ সময়ত 4টা বা 5টা বজাত যদি এটা হুইচেল মাৰি দিওঁ এইখিনি মই ট্ৰেইনিং কৰি আছোঁ খাৱাটো বৰ্তমান এনে ঘাঁহ খায় এনে দানা মই কিনি আনো সময়ত কেতিয়াবা এৰি থৈ দিওঁ এই বুট দিওঁ মই মল দিওঁ এনেকৈ বৰ্তমান চলি আছে খাৱাত কোনো টেনশ্যন নাই